ৰাখিছো অলেখ মৰম তোমাক যাচিছো এসাগৰ সপোন আঁকিছো গোপনে বুকুতে ৰাখিছো অলেখ মৰম তোমাক যাচিছো নামে তুমি আহিলে হেপাহ জাগে তুমি আহিলে জোনাক নামে তো এইটো কি খবৰ আছে আৰু কিবাকে যাবই কেৰেক্টাৰলেছ কি মোৰ লগত এবাৰ কথা পাতা না আৰে বাবা মই তোমাক কিমান বাৰ ক'ম যে মোৰ গাৰ্লফ্ৰেণ্ড আছে আৰু তাইক লৈ মই বহুত চিৰিয়াছ পল মই নোৱাৰিছোঁ আৰু তোমাক মই হাত জোৰ কৰিছোঁ মোৰ পিছেৰা ৰশ্মি তোমাৰ প্ৰব্লেমটো কি কোৱাচোন তাৰপিছত কিয় এনেকৈ লাগি আছা সঁচাকৈ সি বেলেগক ভাল পায় পল প্লিজ তাৰ লগত মোক এবাৰ কথা পতা দিয়াই না তাক মই দূৰৰ পৰা চাই থাকোঁ তাক মই বিৰাট ভাল পাওঁ সি জিএফক বহুত ভাল পায় সি জিএফৰ কাৰণে মৰি যাব পাৰে বুজিছা কমচে কম এবাৰ ফ্ৰেণ্ডশ্বিপটো কৰাই দিয়া ফ্ৰেণ্ডশ্বিপ অ'কে মই ভাবি চাওঁ সিয়াক ক'ব লাগিব শুনা ৰশ্মি ডিগ্ৰীৰ লগত তুমি অনলি ফ্ৰেণ্ডশ্বিপ কৰিব পাৰিবা কাৰণ তাৰ গাৰ্লফ্ৰেণ্ড মোৰ বেষ্ট ফ্ৰেণ্ড হয় যদি কিবা প্ৰব্লেম হয় মই ফচি যাব লাগিব থেংক ইউ ভাই এইখিনি কৰি দিয়াৰ বাবে ইটছ অ'কে হেল্ল' ক'ত আছা তুমি ফোনটো কিয় বাৰে বাৰে কাটি আছা মই ইমান ফোন কৰি আছোঁ তোমাক অ' ৰশ্মি তুমি আহিছা বিকি এয়া ৰশ্মি চিনি পাইছা কি খবৰ ভাল তোমাৰ আছোঁ আৰু তোমাৰ কথা কৈছে ক'লে ঠিক আছে আজিৰ পৰা আমি ফ্ৰেণ্ড পিছত আৰু কোৱা কেনে খবৰ আৰু বল আছোঁ আৰু তুমিতো কৈছাই ন তাইৰ কথা যে তাই অলপ মাথাটো কেৰেং আছে গালি পাৰি দিয়ে আৰু মোক সন্দেহ কৰে কিন্তু আমি জাষ্ট ফ্ৰেণ্ড হিচাপে থাকিব পাৰোঁ ন তুমি আৰু কি কৰি আছা মই যে তেতিয়া তোমাক কিমান ফোন কৰিছোঁ গম পাইছা নাই কেইটা মিছ কল আছে চোৱাচোন আৰু এই ৰশ্মি এক কেনেকৈ চিনি পোৱা শুনা মোৰ কথা পিছফালে কিয় মোক ঘূৰিছা আৰে বাবা মইতো কৈছোঁৱেই তোমাক আমি জাষ্ট ফ্ৰেণ্ড ফটো তুলি বুলি কয় এই লগত হ'লি গ'লি আৰে পল তুমি কোৱা নাই নেকি পলে মোক তোমাৰ কথা কৈছিল কিন্তু মই কেতিয়াও বিশ্বাস কৰা নাছিলোঁ আৰু এই ৰশ্মি এইটো মোক কৈছিল তাইৰ কথাও মই বিশ্বাস কৰা নাছিলোঁ আৰু মই তোমাৰ মুখৰ পৰাহে শুনিব বিচাৰিছিলোঁ আৰে বাবা তুমি বিলিভ কৰা পল আৰু ৰশ্মি দুয়োটা আছে তুমি সিহঁতক সুধি চাব পাৰা ন আমি জাষ্ট ফ্ৰেণ্ড তাতকৈ বেছি আমি আৰু একো নহয় আৰু তুমি মনে মনে ইমান কাৰ লগত হ'লি গ'লি হা হ'ব মই কাৰো লগত কথা পতা নাই মই তোমাৰ কথা একো নুশুনো মোক ফোনো নকৰিবা তুমি ইমান কিয় খং কৰি থাকা মই তোমাক ব্লক কৰি দিছোঁ ফোনো নকৰিবা একো নকৰিবা বাই নেহা দেখ চলা আৰে বাবা মই তোমাক সঁচাই বহুত ভাল পাওঁ তুমি প্লিজ মোক এবাৰ বিশ্বাস কৰা তোমাৰ অবিহনে মই থাকিব নোৱাৰোঁ শুনা ভাল পাওঁ বুলি ক'লে কেতিয়াও বিশ্বাস নকৰোঁ সেইদিনাখনেও তোমাক ফোন কৰিছিলোঁ তুমি এবাৰো ৰিচিভ কৰা নাই
আজিৰ পৰা তুমি মোক ফোন নকৰিবা বাই নেহা নেহা শুনাচোন নেহা মোৰ কথা জাষ্ট এবাৰ শুনা পল আৰু ৰশ্মি দুয়োটা মিলি ষড়যন্ত্ৰ কৰিছে মই মিছা মতা নাই তুমি এবাৰ মোক শুনিব চেষ্টা কৰা জাষ্ট ষড়যন্ত্ৰ সিহঁতে কৰা নাই তুমি কৰিছা আৰু শুনা আজিৰ পৰা তুমি মোক পিছা নকৰিবা কি হব এই জীবন তুমি নহলে কাৰ বাবে ৰচিব সপোন কি ৰব মোৰ বাবে তুমি নহলে কোন হব এই বুকুৰ আপোন ৰংবিহীন হৈ ৰব আশাবোৰ হিয়াৰে অৰ্থহীন লাগে সকলো মন ভাব পৰা নাই তাক আৰু এবাৰ চান্স দিওঁৱে নেকি কি জানে সি সলনি হয়ে চান্স দিব পাৰিবা কিন্তু মোৰ বিশ্বাস সি কেতিয়াও সলনি নহয় আৰু এজ এ ফ্ৰেণ্ড মই তোমাক বহুত ভাল পাওঁ মই তাক বহুত মিছ কৰিছোঁ মই তাৰ ওচৰলৈকে যাওঁ অ'কে মই তোমাক অনুৰোধ কৰিছোঁ তুমি মোৰ কাষলৈ নাহিবা আৰু তোমাৰ কাৰণে তাই মোক সন্দেহ কৰে প্লিজ মই তোমাক অনুৰোধ কৰিছোঁ তুমি মোৰ পিছ এৰা তুমি সলনি নহ'লে ন পল ইফালে আহা দেখিছা ইয়াক ব'লা আমি যাওঁ তোমাক মই কেনেকৈ বুজাওঁ আৰে পল হে চালা থেংক ইউ হা মাফ কৰি দিয়াৰ বাবে তোমাক মই মাফ কৰা নাই এয়া তোমাৰ শেষ উপহাৰ শেষ উপহাৰ দিলা তুমি মোৰ বিয়াৰ চিঠি আশা কৰোঁ তুমি আহিবা বিয়াৰ চিঠি এইখন বিয়াৰ চিঠি নহয় কিয়নো তোমাৰ ঘৰত যেদিনা হোমৰ জুই জ্বলিব আৰু সেইদিনাই মোৰ ভালপোৱাৰ মৃত্যু হ'ব তোমাৰ ঘৰত জ্বলিব হোমৰ জুই আৰু মোৰ ঘৰত জ্বলিব চিতাৰ জুই তুমি নহলে নাযায় সময় কাষত তুমি নহলে বুকুত তুমি নহলে ইমান কাতৰ লাগে তুমি নহলে কোনে বুজিব সঁচাই আবেগ চৌপাশে মোৰ তোমাৰ আবেগ হব এই জীৱন তুমি নহলে কাৰ বাবে ৰচিব সপোন কি ৰব মোৰ বাবে তুমি নহলে কোন হব এই বুকুৰ হেল্ল' অঁ বেবী কি কৰি আছা মই মানে তোমাক ৱেইট কৰি আছিলোঁ ইয়াত আহিবানে প্লিজ আহা না মই ৱেইট কৰি আছোঁ প্লিজ আহিবা নাহা ঐ ক'ত চশমা দিছ চশমাটো দে ঐ চশমাটো দে ক'ত দিছ তই চশমাটো দে ঐ দে না
আৰে বিকি ছাৰ আপুনি ইয়াতে কি খবৰ আপোনাৰ বিকি ছাৰ তুমি কেনেকৈ চিনি পোৱা আমাৰ অফিসতে কাম কৰিছিল এওক আমি পাগল প্ৰেমিক বুলি জানো সারা ছোৱালী এজনী ভাল পাইছিলে কিন্তু বন্ধু এজনৰ বান্ধৱী এজনী আহি তাইৰ মনত ফুলৰ নাম সোমাই দিলে তাৰ মানে অন্ধবিশ্বাসৰ কাৰণে ছাৰৰ ব্ৰেকআপ হ'ল ছাৰ তাইক বহুত বুজাব চেষ্টা কৰিছিল কিন্তু তাই অলপমানো নুবুজিলে তাৰ কাৰণে ছাৰ পাগলৰ দৰে হৈ পৰিল উদাস লাগে তুমি নহ'লে নাযায় সময় কাষত তুমি নহ'লে তুমি নহলে ইমান কাতৰ লাগে তুমি নহলে কোনে বুজিব সঁচাই আবেগ চৌপাশে মোৰ তোমাৰ আবেগ হব এই জীৱন তুমি নহলে কাৰ বাবে ৰচিব हेलो फ्रेंड्स हाय हाय পোনপ্ৰথমে মোৰ নতুন চেনেল মিক্সুক এছাম আপোনালোকক স্বাগত জনাইছো এইটো আমাৰ নতুন চেনেল গতিকে আপোনালোকে আমাক সহায় কৰিলে নিশ্চয় ভাল পাম আৰু আমাৰ চেনেল সাবস্ক্ৰাইব কৰিব আৰু ইনষ্টাগ্ৰাম আছে তেতিয়া আপোনালোকে নটিফিকেশ্যন পাই যাব নেক্সট টাইম কৰিলে আপোনালোকে এইটো পাই যাব আৰু শ্বেয়াৰ কৰিব কাৰণ অসমীয়া চাব লাগিব নহয় জানো আপোনালোকে নাচালে আপোনাৰ চাব জয় অসম